পৰাস্ত কৰিবৰ স্বাৰ্থত আমি এটাকৈ আলোচনা কৰি লৈ গৈছিলোঁ কংগ্ৰেছৰ লগতো আৰু APSSC দলৰ লগত। পিছে কংগ্ৰেছৰ অমান্তি হ'ল আৰু APSSCও অমান্তি হ'ল, যিহেতুকে আজি আমি ৰিজাল্টটো পালোঁ বিজেপি পুনৰ 26টা সমষ্টিতে 26টা সমষ্টিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে আমি ক'ব বিচাৰিছোঁ যে বিজেপিৰ যিটো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱাটো কেৱল মাত্ৰ কংগ্ৰেছৰ এডামেণ্ট এটিটিউড আৰু APSSCৰ যিটো এডামেণ্ট এটিটিউডৰ লৈহে বিজেপি বিজয় সাব্যস্ত কৰিব পৰা হৈছে। আমি ইয়াকে ক'ব বিচাৰিছোঁ যে আমি ইউনাইটেড হোৱাহেঁতেন বিজেপি 26টা সমষ্টি নহয়, তেনে বিজেপি গভৰ্ণমেণ্ট গঠন কৰিব নোৱাৰা অৱস্থা হ'ব আছিলে। আমি ইউনাইটেড ফাইট কৰিব পাৰিলোহেঁতেন যে আমিয়ে কাউন্সিলখন চৰকাৰ গঠন কৰিবলৈ সক্ষম পাব আছিল। কিন্তু ইয়াৰ জেগাত পুনৰ বিজেপিয়ে 26টা সমষ্টিতে 26টা চিটত বিজয়ে সাব্যস্ত কৰিবলৈ পায় আমি পৰিলক্ষিত হৈছোঁ বা আমি দেখিলোঁ। আমি ক'ব বিচাৰিছোঁ যে বিজেপিৰ সহায় অনুযায়ী কংগ্ৰেছো হওক বা APSSC হওক, যে বিজেপিৰ এটা বি টিম হিচাপত সিহঁতে যোৱা ইলেকশ্যনত কাম কাজ কৰি আহি আছে, সহায় কৰি আহি আছে, যাৰ ফলত নেকি আজি যিমানে কওক যিমানে ভোটাৰ লিষ্ট শুধৰাব লাগে, অনা কাৰ্বিসকলক ভোটাৰ তালিকাৰ পৰা বৰখাস্ত কৰিব লাগে কওক বা অনা কাৰ্বিক ভোটা প্ৰদান কৰিব নোৱাৰে কওক, যিমানে কওক, কিন্তু অন্যহাতে হাতে মিলাই আছে বিজেপিৰ লগতেহে APSSC। আৰু নিজৰ পৰিয়ালকেন্দ্ৰিক যিটো চিন্তাধাৰা লৈ পেলাই কংগ্ৰেছ যে এটা সময়ত শাসক দল আছিলে, কিন্তু আজি অপজিশ্যন ক'ব গ'লেও যে কোনো সমষ্টিতে তাৰমানে সিহঁতেও ইলেকশ্যনটো বিজয় সাব্যস্ত কৰিব পৰা নাই। সেইটোতো কংগ্ৰেছৰ এডামেণ্ট এটিটিউডৰ কাৰণত আজি কংগ্ৰেছ বা APSSC বা ASDC বা অন্য ইণ্ডিপেণ্ডেণ্ট হওক যে আমি ছেকেণ্ড পজিশ্যন পাইছোঁ বা থাৰ্ড পজিশ্যন পাইছোঁ বা ফ'ৰ্থ পজিশ্যন কোনোবাই পালে, এই দাবীটো মানে বেছলেছ। আমি ক'ব খুজিছোঁ যে আমি জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগিব, যিমানে মানে বিৰোধী দল আছে, যিহেতুকে ছেকেণ্ড পজিশ্যন পালেও আমি ছেকেণ্ড ডিভিজন পাছ কৰা নিচিনা এডমিশ্যন পাই কৰবাত কাউন্সিলতো আমি প্ৰতিনিধি হিচাপতো যাব নোৱাৰে ছেকেণ্ড পজিশ্যন বুলি বা থাৰ্ড পজিশ্যন বুলি। ঠিক তেনেধৰণে আমি জিৰ'ৰ পৰা আমি ৰিষ্টাৰ্ট কৰিব লাগিব। আজি যিহেতু সাধাৰণ ৰাইজক মানে মিছলিড মানে যি প্ৰচাৰ লৈ গৈ আছে APSSC দলে, যে যোৱা কোঅপাৰেটিভ ইলেকশ্যনতো 15টা চিটৰ পৰা 10টা চিটে বিজয় সাব্যস্ত কৰিব পাইছে। আৰু তাত বিগিনিং বুলি কৈছে যে APSSC দলৰ মুখ্য বা প্ৰধান যে একাধাৰে দাবী কৰিছে। আমি তাত দেখিছোঁ, আমি তাত লোকেল হিচাপত ময়ো অংশগ্ৰহণ কৰিছোঁ। তাত মই যিটো দেখিছোঁ তাত অকল APSSC দলে 10টা চিট বিজয় সাব্যস্ত কৰিব পৰা সক্ষম হোৱা নাই। তাত বিজেপিৰ পৰা টিকেট নোপোৱা হ'ব, ASDC দলৰ হৈ
APSLCৰ লগত চামিল হৈ পেলাই টিকেট প্ৰদান কৰিছে আৰু কংগ্ৰেছৰ পৰা প্ৰতিনিধি নকৰি APSLCৰ লগত টিকেট হাই পষ্ট লৈ পেলাই প্ৰতিদ্বন্দ্বিতা লৈছে। এই আটাইকেইটা 14জন কেণ্ডিডেট আছিলে, প্ৰতিনিধি আছিলে APSLCৰ নাম লৈ পেলাই, কিয়নো বিজেপিৰ শাসক দলক আমি পৰাস্ত কৰাৰ স্বাৰ্থত আমি এক হৈ পেলাই তাক প্ৰতিদ্বন্দ্বিতা কৰিম বুলি লোকেল যিটো চিন্তাধাৰা বা আঞ্চলিক যিটো চিন্তাধাৰা তাত এটা আছিলে। সেই গতিকে ASDC ফালৰ পৰা 3জনীয়া তাত APSLC হৈ পেলাই প্ৰতিদ্বন্দ্বিতা বিজয় সাব্যস্ত হ'ল। কংগ্ৰেছৰ পৰা 3-4গৰাকী APSLCৰ টিকেট লৈ পেলাই প্ৰতিদ্বন্দ্বিতা কৰিছে, বিজয় সাব্যস্ত কৰা হ'ল। কিন্তু যিটো ইনচাৰ্জ আছিলে APSLCৰ হৈ পেলাই সেই ইনচাৰ্জ নিজে মানে হাৰিবলৈ বাধ্যতা হ'ল। তাত যিটো নেকি এই 14জনীয়াৰ লগত মানে তাত যিটো APSLCৰ ইনচাৰ্জ আছে যিহেতুকে ই হাৰিবলৈ মানে ফেচ কৰিব লগা হৈছে, হাৰিব লগা হৈছে। ইয়াতে প্ৰমাণ যে APSLC ভাল পাই পেলাই এই আটাইকেইজনক মানে এই বিজেপিৰ বিৰোধী যিটো ভোট প্ৰদান কৰিলে, বিজেপিক পৰাস্ত কৰিলে, 15টা চিটৰ পৰা 11টা চিট নন বিজেপি তাত যিটো বিজয় সাব্যস্ত কৰাটো অকল APSLCক ভাল পোৱা নুবুজায়, কিয়নো তাত SDCৰ পৰাও সমৰ্থন দিয়া আছে, কংগ্ৰেছৰ ফালৰ পৰা সমৰ্থন দিয়া আছে। এই আটাইকেইটা টিকেটে আজি 10জনীয়া 11জনীয়া তাত জিয়াইছে, বিজেপিক তাক ৰিজেক্ট কৰিবলৈ সক্ষম হৈছে। কিন্তু তাতো আকৌ APSLCয়ে দাবী কৰে যে আমি বিজেপিক পৰাস্ত কৰিলোঁ বুলি দাবী কৰাটো ভুল, সেইটো বুলি আমি ক'ব বিচাৰিছোঁ। আজি ইয়াৰ মতে ইয়াত বহুত লম্বাকৈ লিখা আছে, কিন্তু মই ব্ৰিফলি ক'ব বিচাৰিছোঁ যোৱা কাউন্সিল ইলেকশ্যনটো আমি একেলগে যদি প্ৰতিদ্বন্দ্বিতা কৰাহেঁতেন সেই তেতিয়াও বিজেপি হাৰে বা আটাইকেইটা চিটে পৰাস্ত হয়। আমি ইউনাইটেড ফাইট কৰাহেঁতেন, আমি ইউনাইটেড গ্ৰুপটোৱে আমি কাউন্সিল শাসন কৰিবলৈ সক্ষম হ'লেহেঁতেন। ইয়াৰ আমি দায় সেইকাৰণে দিব বিচাৰিছোঁ যিহেতুকে APSLCয়ে ইউনাইটেড ফাইট কৰিম বুলি মানি নল'লে আৰু কংগ্ৰেছ যিহেতুকে এডামেণ্ট এটিটিউডৰ কাৰণে মানি নল'লে, যাৰ ফলত আজি বিজেপি 26টা চিট জিকিবলৈ সক্ষম হ'ল। এইটোৱে আমি ক'ব বিচাৰিছোঁ। এতিয়া বাৰু নহ'লে এতিয়াতো হাৰিলে পজিশ্যনত আহিছে কংগ্ৰেছ, ছেকেণ্ড থাৰ্ড লাভ নাই। এতিয়া নেক্সট আহি গৈছে যে ইলেকশ্যনটো আছে। এতিয়া যি দেখা গৈছে যিমান লিডাৰবিলাক আছে অপজিশ্যনৰ ADC প্ৰতিষ্ঠাপক সমানতাৰ নিচিনা মানুহ গুচি গ'ল। কাইলৈ কৰিলে আৰু এজন দিব পাৰি কৰিব, মানে সদায় আঞ্চলিক দল কৰি অহা এনেকুৱা ধৰণৰ হৈছে। কংগ্ৰেছৰো যিবিলাক ৰিজাল্ট আহি গৈছে, অপজিশ্যনটো মানে একদম নাইকিয়া নিচিনা হৈ গৈছে। গতিকে আপুনি কি মানে নতুন কিবা চিন্তা চৰ্চা আছেনে যে আপোনালোকৰ দল বুলিয়ে নহয় যে অপজিশ্যন আপোনালোকৰ দলৰতো একেই অৱস্থা, চবৰে একেই অৱস্থা? আমি অব্যাহত ৰাখিম বিগত সময়ত যিটো প্ৰচেষ্টা চলাই লৈ আহিছোঁ আমাৰ ফালে ASDC দলৰ বাবে। আমি সকলো সংগঠন দলসমূহক, ৰাজনৈতিক দল, অনাৰাজনৈতিক দল আৰু যি দলসমূহ সকলৰ লগতো যোৱা বিগত সময়ত আমি যিমানকেইটা আটাইকেইটা
মানে আঞ্চলিক দল